স্ক্যাম বহুতৰ লগত বহুত ধৰণত হ'ব পাৰে সো আজি মই তোমালোকক যেটো স্ক্যাম কম সেইটো মোৰ লগত ৰিসেন্টলি 2 দিন মান আগত হৈ গৈছে সো তোমালোকক সেইটো স্ক্যামৰ বিষয় কম আৰু এইটো স্ক্যাম মানে কেনেকুৱা ধৰণৰ মোৰ লগত হৈছিল বা তোমাৰ লগত কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটো তোমালোকক গুটেখিনি কম তো তোমালোকৰ ভিডিওটো শেষলৈ চাবা ফাৰ্স্ট 2 দিন মান আগত মোৰ তাত আহিছিল এটা ফ্ৰেন্ড ৰিকুৱেষ্ট তো ফ্ৰেন্ড ৰিকুৱেষ্টটো আহিছিল এজনী ছোৱালী পৰা মানে ছোৱালীৰ একাউন্ট হয় তো হেতুৰ পৰা আহিছিল সো মই আকৌ যেটো ফ্ৰেন্ড ৰিকুৱেষ্ট আহিছে সো মই একসেপ্ট কৰিলো আৰু মানে একসেপ্ট কৰি কেনে সো মই ভাবিলো যে এইচুন যেটো এবাউট আছে আৰু যিখিনি চাও পাৰি ডিটেইলছ বিলাক তাত লিখা আছে লিভস ইন হাজো আসাম মানে আমাৰ এখিনি এৰিয়াৰে গুৱাহাটীতে হয় সো মই ভাবিলো মোৰ চিনাকি লাগিছে আৰু প্লাস যেটো হেৰি আছে মানে এই যেটো একাউন্ট এইটো একাউন্টত মানে তোমালোকক মই স্ক্ৰিনত গুটেখিনি দিম তোমালোকে চাবা আৰু এটো স্ক্যাম মোৰ লগত কেনেকুৱা ধৰণত কৰিব খুজিছিল সো ফাৰ্স্ট মানে মই যেটো ফ্ৰেন্ড ৰিকুৱেষ্ট আহিছিল একাউন্টৰ পৰা হেতু একাউন্টত মই ভাবিলো চিনাকি চাগে মই মানে অকমান চিনাকিও লাগিছিল সো মই এটা মেছেজ দিছিলো টিআৰটিসিত কিবা কোৰ্স কৰি আছা নেকি মানে আমিনগাঁও আইটিআই কিবা কোৰ্স কৰি আছা নেকি সো তাই ক'লে যে নাই ও তাৰপিছত আকৌ মই মেছেজ দিলো যে দেখা যেন লাগিছে সো সেইকাৰণে খুদিলো বেয়া নাপাবা বাস এখিনি মেছেজ মোৰ ফালৰ পৰা আৰু মই আকৌ মেছেজ দিব যোৱা নাই তাৰ পিছত আৰু তাৰ ৰিপ্লাই আহিছিল ওকে আৰু অকমানি পিছত মোৰ তাত এটা মেছেজ আহিল সেই একাউন্টৰ পৰা যে মানে মোৰ দাদা হার ভতিজাৰ লৰাটোৰ কিডনি বেয়া হৈছে এমাৰ্জেন্সি আছে গুৱাহাটী তাৰ কাৰণে এফবিৰ পৰা ফ্ৰেন্ডৰ পৰা কালেকচন কৰি আছে জুনে জি পাৰে হেল্প কৰিলে ভাল হয় কিবা এনেকুৱা সামথিং रुपीस তুমি জি পাৰা হেল্প কৰিবানে আৰু মই ভাবিলো যে যেটো ডোনেশন কাৰণে ই খুদিছে সো মই ভাবিলো যে ঠিক আছে মই ডোনেশন কৰিম তাৰ পিছত আৰু মই আকৌ এই হেৰিটোত মানে যেটো দিছিল আৰু মেছেজটো হেইটো মই খুদিলো ফেক অর ৰিয়েল আৰু হেফালৰ পৰা মেছেজ আহিল যে মানে মই খুদিলো যে খসানে মিছা তাৰ পিছত আকৌ ৰিয়েলি কৈছোৱে মিছা ক'ব লাগা কি তোমালোকে মন কৰিবা ৰিয়েলি কৈছো মিছা ক'ব লাগা কি ঠিক আছে হেতু ওকে তাৰ পিছত নহয় মানে আজিকালি বহুত স্ক্যাম হৈ আছে সো ইয়াত অকমান স্পেলিং ভুল আছে কাৰণ মোৰ মোবাইলটো অকমান বেয়া হৈছে সো তোমালোকে হেৰি কৰিবা গম নাপাও মই ওকে দিয়া নহলে গুগল পে নম্বৰটো তাৰ পিছত মই ভাবিলো যে যেহেতু ডোনেশন খুদিছে সো মোৰ ফালৰ পৰা জি পাৰো মই হেল্প কৰিব ট্ৰাই কৰিম সো গুগল পে নম্বৰটো খুদিলো আৰু গুগল পে নম্বৰটো দিয়াৰ পিছত পটককে আৰু এটা মেছেজ দিলে যে এইটো দি স্ক্ৰিনশ্বট দিয়া মই ভাবিলো যে যেহেতু গুগল পে নাম্বাৰটো দিছে মই দিম আৰু সো অকমান দেৰিকে দিম চাই লওক তাৰ পিছত মানে আকৌ মেছেজ আহিল দিছানে তেতিয়া মোৰ মাইন্ডত অকমান আহিল যে বাৰবাৰ মোক কিয় খুদি আছে দিছানে সো মই মেছেজ আৰু এটা দিলো ৰবা কিবা ফটো বা কিবা ডকুমেন্ট দিয়া মোক কিবা প্ৰুফ মানে যেহেতু ডোনেশন কৰাৰ আগত সদায় তোমালোকে চাই লবা যে কিবা ইটো ৰিয়েল নে মিছা নে খসা নে কিবা কথা এনেকুৱা চাই লবা তোমালোকে তাৰপিছত ৰবা ফটো খুদাৰ লগে মোক এখন ফটো দিছিল তো তোমালোকে স্ক্ৰিনত দেখা পাবা যে তোমাৰ পা এমান মিছা কৈ লৈ ধনী হ'ব মন নাই বৈৰাকে দি দিছে চাবা দেই আৰু বিশ্বাসত সবচে ডাঙৰ বস্তু এইটোৱে মেইন কথা বিশ্বাসত সবতকৈ ডাঙৰ বস্তু হেইফালৰ পৰা কৈছে যে বিশ্বাসত তোমালোক পটককে কাকো বিশ্বাস নকৰিবা বিশ্বাস কৰা কিন্তু ইমান নহয় আৰু যে পটককে আৰু তাৰ পিছত আৰু যেতিয়া মানে এই ফটোখন মই গুগল লেন্সত সাৰ্চ কৰিলো তো তোমালোকক স্ক্ৰিনত মই দেখাই দি আছো এই ফটোখন মই গুগল লেন্সত সাৰ্চ কৰিম সো তোমালোকে চোৱা গলো গুগল লেন্সত দিলো তো তোমালোকে চাব পাৰা এই গুগল লেন্সত কি বুলি আহিছে এইখন মানে এটা কৰোনা ভাইৰাছৰ কিবা এনেকৈ আহিছে সো তাৰ পিছত আকৌ মই এটা অডিও দিলো তো অডিওটো তোমালোকে শুনি লোৱা মানে কি উল্লু বুলি ভাবিছে নেকি এই ফটোখন চোন গুগলত আছে অডিওটো পালা তোমালোকে সো তাৰ পিছত কি ৰিপ্লাই আহিছে তোমালোকে চাবা পাগল নেকি এমসি নোট কৰি লবা লাইন গিটা পাগল নেকি এমসি তাৰ পিছত আৰু মোৰো মাইন্ডটো বেয়া হ'ল সো ময়ো এটা বেয়া কৈ দি দিলো
নিকিন তুই বৈৰাগতি মানুহৰ পৰা লুটাৰ ঠাণ্ডা তোৰ নাম্বাৰটো মই দি আছো তাৰ পিছত ৰিপ্লাই কি আহিছে যাবা তই পাগল এটা বৈৰাগে এই মেছেজটো দিলে তাৰ পিছত মই আকৌ এই নাম্বাৰটোত গুগল পে সাৰ্চ কৰিলো সো গুগল পে গৈ কেনে এই নাম্বাৰটো চালো চাল লগ গুগল পে কি বুলি আহিছে তোমালোকে চোৱা কিবা মহাদেৱ কিবা এনেকৈ আহিছে তাৰ পিছত আৰু সেই নাম্বাৰটোত মই ফোনো কৰিলো কিন্তু ফোন লগা নাই সেই নাম্বাৰটোত সুইচ অফ হৈছিল আৰু ফোন লাগিলে মানে কাটি দিয়ে ৰিসিভ নকৰে সো এনেকৈ মানুহৰ লগত স্ক্যাম কৰি আছে আৰু এইটো যেতিয়া মোৰ লগত হৈছিল তাৰ পিছত মই ফ্ৰেন্ড লিষ্ট বিলাক চালো আৰু ফ্ৰেন্ড লিষ্টত মোৰ এজন লগৰ লৰা এজন আছিল তাক মই খুদিলো যে তোৰ লগত কিবা এনেকুৱা মেছেজ আহিছে নেকি সো সি মানে মোক ক'লে যে এনেকুৱাটো মেছেজ মোৰ লগত আহা নাই মই কৈছো যে তই চাবি দে হা তো কালি যোৱাকালি হি মোক ফোন কৰিলে আৰু ফোন কৰি ক'লে যে ও ভাই তই জি মেছেজ মানে মোক স্ক্ৰিনশ্বট দিছিল মই তাক মানে স্ক্ৰিনশ্বট এডভান্স দি দিছো সো হি চালে চাইকেনে তোৰ লগত জি মেছেজ সেম টু সেম মোৰ লগত আহিছে আৰু মই ডোনেশন কৰিম বুলি ভাবিছিলো হি মানে মোক কেনে কৈছিল যে মই ডোনেশন কৰিম বুলি ভাবিছিলো কিন্তু যেতিয়া মোক মানে এনেকুৱা হ'ল সো মই ডোনেশন নকৰিলো আৰু তোমালোকে এইটো চাবা যেটো একাউন্ট হয় এইটো একাউন্ট তোমালোকক দেখাই দিছো স্ক্ৰিনত তোমালোকে চাই লোৱা এইটো প্ৰায় ভাগ আমাৰ মানে গাঁৱৰ লৰা বিলাক আছে সো মই ভাবিছো যে আমাৰ গাঁৱৰে কোনোবা কৰি আছে নেকি কিন্তু মই চালো কিন্তু নহয় এনেকুৱা নহয় আৰু এই একাউন্টটোত মানে সোৱালীৰ নামত ফেক একাউন্ট এটা খোলা হৈছে কাৰণ তোমালোকে চাবা দেই এই যেটো ফাৰ্স্ট ফটো আছে হিটো 2 দিন মান আগতে আপলোড কৰা এন্ড গুটে ডিটেইলস বিলাক চালে এই একাউন্টটো বেছি দিনৰ নহয় এই একাউন্টটো তোমাৰ 2 দিন আগত মানে আজি হল তোমাৰ 19 তাৰিখ 17 তাৰিখত এই একাউন্টটো খোলা হৈছে আৰু এইটো কেৱল তোমাৰ স্ক্যাম কৰা কাৰণে ই খোলা হৈছে আৰু এই একাউন্টটো বেলেগ আকো নাই অকল এৰি ফটো আছে সোৱালী ফটো ই আছে আৰু মই নাজানো এটো একেবাৰে ফেক বুলি ক'ব নোৱাৰো কাৰণ কিবা হাকাৰো লাগি যাব পাৰে সো তোমালোকে চালি যদি চাই লবা আৰু তোমালোকৰ তাত যদি এনেকুৱা ধৰণৰ কিবা মেছেজ যায় তো তোমালোকে চাবা তাৰ পিছতে ডোনেশন কৰিবা পটকতে কাকু ট্ৰাস্ট কৰি নলাবা নহলে আকৌ বাডাল তোমালোকৰ গাতে আহিব সো তোমালোকে চাবা আৰু ভিডিওটো ইমানে যদি তোমালোকে ফেসবুকত এইটো ভিডিও চাইছা তেতিয়ালে মই ফেসবুকত ট্যাগো কৰি দিম এই ভিডিওটো আৰু তোমালোকে শেয়াৰ কৰিবা আৰু মই নকও এইটো ভিডিওৰ পৰা কিবা লাইক আ কমেন্ট আ বা সাবস্ক্ৰাইব কৰা কাৰণ এইটো ভিডিও এটা মানে স্ক্যামৰ হয় সো স্ক্যামৰ পৰা বচাৰ কাৰণে সো মই এইটো ভিডিও বনাইছো তো তোমালোকে এইটো ভিডিও কেৱল শেয়াৰ কৰিবা লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব মই কৰিব নিদু কেৱল শেয়াৰ কৰিবা তো আজিলৈ মানে বাই মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি জয় আই অসম